ভিডিঅ'টো লং হোৱাৰ কাৰণে একচুৱেলি মানে মই ছেভ কৰিলোঁ, কাটিলোঁ, কথা কটি কৰিলোঁ গৈ ডিলিট হৈ গ'ল। সেইকাৰণে মই আকৌ এক্সট্ৰাকৈ ইয়াত ল'লোঁ হা। এয়া অৰ্গেনিক নিমখ, এয়া হ'ল জলকীয়া, এয়া হ'ল নিমখ, এয়া হ'ল চেনি। অৰ্গেনিক চেনি মিলাই পূৰা সানিছোঁ। তেতিয়াই মানে বেছিকৈ আটা মৰা দি পূৰা সানিছোঁ আৰু ৰসটো ওলাব আৰু খুব মঠি থাকিব লাগিব না। আটা মৰা দি আটাইখিনি মিলালোঁ আৰু জলকীয়াও মিলাইছোঁ। আৰু আমৰ বতৰত আম খালে মোৰতো জিভা পানীয়ে পৰিয়ে গৈছে। লগৰীবোৰ হ'ব লাগে মানে মানুহ আৰু মনে মিলা কথা পতা। আমাৰ আনেনো লেডিজবোৰৰ এনেও জিভা পানী পৰিয়ে যায়, ৰস বুলি কয়। এয়া আমৰ ৰস চাবচোন কেনেকৈ ওলাইছে। চেনিটো মিলাই পূৰা গোটা চেনি মিহি নহয়তো, পূৰা আটা মৰা দি মাৰিলোঁ, সানিলোঁ আৰু খাবলৈ কিন্তু বহুত টেষ্টি। মিঠাটো দিবই লাগিব, নিদিলে আমি কেনেকৈ মানে খাম আৰু। মিঠা দিলেহে টেষ্টি আহিব সোৱাদ। বহুত মজা। মিঠা, জ্বলা আৰু নিমখ একদম আটাইকেইটা সমান হৈছে মানে পৰিমাণটো। বহুত ভাল লাগিছে। এনেকৈ খাই চাবাচোন আপোনালোকে কেনেকুৱা লাগে। অ'কে বাই, টাটা।